हेलो गाइस अस्सलामु आलैकुम কি খবৰ আপোনালোকৰ আশা কৰিছো খবৰ নিশ্চয় ভালে মোৰ পিছে ভালে আপোনালোকৰ দয়া আশীৰ্বাদত আৰু সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ভিডিঅ'লে আৰু এই দেখিবলৈ পাইছে ইমান গৰম পেলাইছে তাৰ মাজত ভাবিলো আম দি কিবা এটা বনাও তো ইয়া আম দি এতিয়া সুজি দি এটা কিবা বনাই খাম বুলি ভাবিছো তো ইয়া আবেলিৰ চাহৰ নাস্তাৰ লগত তো ইয়া ভিডিঅ'টো আগতে বনাই থৈ দিছিলো ইভিনিং টাইমত খাম বুলিকে তো ইয়া দেখিছে ইভিনিং টাইমত মানে নহয় দুপৰীয়াই বনালো আৰু ভাত চব্জি বনোৱাৰ টাইমতে বনাই দিলো যাতে আবেলি খাব পাৰো কাৰণ টাইমটো নিমিলে চাইজনী কাৰণে এতিয়া আমনি কৰি আছে এতিয়া ভাল তেতিয়া বেয়া এনেকুৱা টাইপৰ তো ভাবিলো জলদি বনাই লওঁ আৰু এতিয়া মই মিক্সাৰত দি ল'ম এটা পাক মৰাই আনিম মানে হেৰি ইয়াত আছে কি মই কৈ দিম বাৰু সকলোখিনি ইয়াত আছে সুজি আৰু আম আৰু তাৰপিছত অলপ টান হোৱাৰ কাৰণে আমুল তাজা অলপ দি দিলো এতিয়া মই আৰু এবাৰ মিক্সাৰত মাৰি ললো মাৰি লোৱাৰ পিছত এই এনেকুৱা টান হৈছে তাৰপিছত আৰু অলপ তাজা দি দিম আমুল তাজাটো দি ধুনীয়াকৈ ফেটি ল'ম ফেটি লোৱাৰ পিছতে হৈ গ'ল ইয়া আৰু এতিয়া দেখিছেনে কি ধুনীয়া হৈছে আৰু ইফালে তেলটো গৰম হ'বলৈ দিছিলোঁ কেৰাহীত আৰু ইয়া গৰম হৈ গ'ল এতিয়া এটাকে ধুনীয়াকৈ ভাজি ল'ম ইয়া দি দিলোঁ আৰু ধুনীয়াকৈ ফুলিছে বাৰু সেইকাৰণে ভাল লাগিছে খাই আৰু ওপৰটো অলপ ক্ৰাঞ্চি টাইপৰ আছিলে ভিতৰটো নৰম তো দেখি যেনেকুৱা কালাৰটো ধুনীয়াকৈ আহিছে কাৰণ আমৰ এটা কালাৰ আছিলেই তো সেইটোৱেই ধুনীয়াকৈ আহিছে আৰু এটা চেণ্টো মাৰিছে ধুনীয়া তো ইয়া এটাকে ভাজি লৈ আছোঁ গোটেইখিনি তো এনেকৈ বনাই খাব পাৰে চাহৰ আবেলি টাইমত চাহৰ লগত নাস্তা তো ইয়া দেখিছেনে কি ধুনীয়াকৈ এটাকে পূৰা ভাজি ল'লোঁ ভাজি লোৱাৰ পিছত হৈ গ'ল মোৰ গোটেইখিনি তাৰপিছত ভাবিলোঁ আমাৰ অলপ দাৱাত আছে তো ইয়া মই গা পা ধুই ৰেডি হৈ আহি গ'লোঁ তো দুপৰীয়া আৰু আমাৰ ঘৰত খোৱা নহয় আলহী ঘৰত খাম মাছ আনিছিলে যে সেই মাছখিনি ধুনীয়াকৈ কাটি বাছি ধুই বনাই ল'লোঁ বনাই থৈ দিছোঁ ৰাতি মানে ঝামেলা নহয় আৰু ভাত বনালে হৈ যাব তো এইফালে মই অলপ ৰেডি হৈ আছোঁ আৰু আপোনালোকৰ লগতো অলপ শ্বেয়াৰ কৰি আছোঁ আৰু কথা দুটামান পাতিবলৈ আছে সেইখিনি পাতি লওঁ বুলি ভাবিছোঁ কাৰণ একেবাৰে ভিডিঅ'বিলাকত ভিউজে নাহে মানে একদম ভাল নলগা হৈ গৈছে সেইকাৰণে ভিডিঅ' আপলোড কৰিবলৈ মন নাযায় তাৰপিছতো এটা দুটা এৰি আছোঁ যি হয় হৈ থাকিব আৰু কোনোবা নাচালে মই বেলেগৰ মোবাইল দি চাই দিম আৰু সেনেকুৱা কথা তো এই দেখিছে মই অলপ ৰেডি হৈ আছোঁ দাৱত খাবলৈ যাম মানে মোৰ উকিল মাকৰ ঘৰত কাষতে আছে তো নাইটিয়ে পিন্ধি লৈছোঁ নাইটি পিন্ধিয়ে যাম এনেকেই আৰু মিষ্টাৰো আহিলে ভাবিছোঁ তাৰ লগতে যাম কিন্তু সি দেৰি হ'ব বুলি ভাবি আমি আকৌ জলদি অলপ ৰেডি হৈ আছোঁ তাৰপিছত মিষ্টাৰ আহি পালেই তো সিও গা পা ধুই আমাৰ আগতে ওলাই দিলে আৰু এতিয়া মই ৰেডি হৈ আছোঁ এইফালে আমাৰ ছোৱালীবিলাকৰ সেই ৰেডি হ'বলৈ টাইম লাগে আৰু এয়া চাইছেনে চুলিখিনি সৰি একেবাৰে নাইকিয়া হৈ গৈছে কেইটামান হৈ গৈছে আৰু ছোৱালীজনী হোৱাৰ পিছত যেনিবা আৰু বেছিকৈ সৰিছে দীঘলটো ঠিকে আছে কিন্তু সৰি পাতলা হৈ গৈছে আৰু মোৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত ধন্যবাদ আৰু যিসকলে কৰা নাই তেওঁলোকে জলদি ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মই যি ভিডিঅ' আপলোড কৰিম আপোনালোকে সকলোখিনি পাই থাকিব আৰু চুলিখিনি এনেকৈ বান্ধি আছিলোঁ তাৰপিছত ভাবিলোঁ গৰম লাগিব পাৰে তো এনেকৈ বান্ধি অলপ টাইম ৰখাৰ পিছতে আকৌ খোপাটো কৰি ল'লোঁ আৰু এই ইয়াৰিংযোৰ মোক এজনে গিফ্ট কৰিছিলে তো তাক বহুত থেংক ইউ আৰু চবেই মানে ভাল পায় কাণফুলযোৰ তো ইয়া দেখিছেনে ইমান তো হ'ব আৰু তৰকাৰীটো বহাইছিলোঁ সেইটোৱে আপোনালোকক দেখুৱাই লওঁ আৰু এইফালে ৰেডিও হৈ গ'লোঁ এতিয়া যাম আমি তো এইফালে তৰকাৰীটো আমাক কাটি বাছি দিছিলে মই ধুনীয়াকৈ বনাই লৈ আছোঁ এতিয়া কাৰণ তৰকাৰীটো হ'বলৈ আছিলেই আৰু এটা বনালোঁ আৰু এটা আছিলেই ইয়া এটা বনাবলৈ দি থৈ মই ৰেডি হ'লোঁ আৰু এতিয়া আৰু এটা বনাই লৈ আছোঁ মানে তৰকাৰী বনাই থৈ তাৰপিছত আকৌ আলহী খাবলৈ যাবলৈ আছে নহয় এফালে বাজিলে 3টামান বাজিলেই তো জলদি যাওঁ আৰু সিহঁতৰো বনোৱা যিহেতু লেট হৈছে তো একো নাই সেইকাৰণে ভাবিছোঁ হৈ থাকক আৰু টাইম তো আমি লাহে ধীৰে যাম আৰু এইফালে মোৰ এইটো তৰকাৰী হৈ গ'ল তো আজিৰ ভিডিঅ' ইমানেই আছিলে ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব বাই বাই